নতুন প্ৰভাত যেহেতু হাওনীয়া কচু, আহিনীয়া কচু, টেকেলীয়া কচু ৰোৱা সময়। হাওনীয়া কচু, আহিনীয়া কচু ৰুই হৈ গ'ল। এতিয়া বৰ্তমান টেকেলীয়া কচু টেপু কেইটামান ৰুবৰ কাৰণে খুলি মাৰি থকা হৈছে। বলক এই ধৰণে আচলতে টেকেলীয়া কচুৰ কাৰণে খুলি মাৰি থকা হৈছে। এইফালে আচলতে হাওনীয়া কচু, আহিনীয়া কচু দিয়া হৈ গ'ল অলৰেডি। তাৰ কাষতে এতিয়া বৰ্তমান টেকেলীয়া কচুৰ কাৰণে এই ধৰণে আচলতে খুলি মাৰি থকা হৈছে। যিহেতু বৰষুণ নাই, মাটি খৰাং। এই ধৰণে আচলতে টেকেলীয়া কচু টেপু ৰোৱা হৈছে খৰাহি এটাত, আৰু এই ধৰণে আচলতে খুব ধুনীয়াকৈ কচু খুলি মাৰি লোৱা হৈছে। নিশ্চয় দেখিছে এখন 360 টকীয়া প্ৰকাণ্ড কোৰে। এই ধৰণে আচলতে প্ৰস্তুতি চলাই আছোঁ আৰু যিহেতু খাবলৈও নহয়, বিকিবলৈও নহয়, আমাক সঁচলৈহে লাগে। গতিকে আকৌ নতুন প্ৰভাত।